নমস্কাৰ বন্ধুসকল স্বাগতম জনালো সিম্পলি আসামিজলৈ মই নিমেছে আকৌ এবাৰ মুহি অলপ আগলৈ অহাৰ ধান্দা মাৰি আছে এতিয়াও আমি আজি উলাই আহিলো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো অলপ এক্সপ্লোৰ কৰিব বুলি মানে নৰ্থ বেংকটো গতিকে হৰাঘাটেদি পাৰ হৈ পেলাই আমি এটো মঙ্গলদৈ ৰাস্তাত আহিছো আমি কালি স্যাটাৰডে আসলে আমি স্যাটাৰডে গধূলি সময়ত আহি পেলাই খাৰখোৱা বুলি এখন ৰিজৰ্ট আগতে আপোনালোকক দেখাইছিলো আগতে ভিডিঅ'ত তাতে আমি থাকি পেলাই এতিয়া আমি মঙ্গলদৈৰ পৰা এফালে কলাইগাঁও টংলা উদালগুৰি এই সাইড বিলাক একচুয়ালি চাবলৈ যাম বুলি ভাবিছো বলক ভিডিঅ'টো আৰম্ভ কৰো তাত যদি কিবা এক্সাইটিং প্লেস থাকে আমি তালৈ গুচি যাম তেনেকে আহিছো কোনো ডেষ্টিনেশ্যন নোহোৱাকে বলক আৰম্ভ কৰো আমাৰ যাত্ৰাটো এখন আমি এতিয়া খাৰখোৱাৰ পৰা ওলাইছো ৰিপোজ খাৰখোৱা ৰিজৰ্ট ইয়াতে থাকিলো থাকি ভাল লাগে বহুত ধুনীয়া লাগে থাকি পেলাই সেইকাৰণে ইয়াতে ৰাতি আহি থাকিলো অলপ আগবাঢ়ি থাকিলো কাৰণ সদায় ৰাতিপুৱা গুৱাহাটীৰ পৰা ওলাও বুলি ভাবুলে ওলাব নোৱাৰো সেইকাৰণে অলপ আগবাঢ়ি আছিলো ধুনীয়া ৰাস্তা আমি এতিয়া ৰাইট সাইডে যাম এইফাললে ৰাইট সাইডে গলে অলপ দূৰ গৈ আমি মঙ্গলদৈ টাউন পাম এই মঙ্গলদৈ টাউনত নহুমাও মঙ্গলদৈ টাউন পোৱা আগতে এটা শৰ্টকাট আছে হেফালি আমি যাম কলাইগাঁৱলৈ গতিকে বলক পাই গলো হি এখন কলাইগাঁও গতিকে কলাইগাঁওখন সৰু টাউন হয় সৰু টাউন গতিকে ইয়াৰ পৰা আগবাঢ়িম আকৌ আমি টংলা ফাললৈ বলক আগবাঢ়ি গৈ থাকোঁ কলাইগাঁৱত বৰ ধুনীয়া ধুনীয়া লোকেল চব্জি বজাৰ এখন বহি আছে প্ৰথমতে সৰু বুলি ভাবিছিলোঁ এতিয়া অলপ ভিতৰলৈ আহি দেখিছোঁ টাউনখন যথেষ্ট ডাঙৰে হয় কৰ্দৈ কল কমলা টেঙা এইফালে কৰ্দৈ আছে আগত এখন সৰুকে ব্ৰিজ আছে বলক এইফালে আগবাঢ়ো কেলমাল বজাৰ কৰি ল'লো এয়া লাই শাক আছে লফা আছে জাহাজী কল এনেকৈ বহুত কম দাম গুৱাহাটীতকৈ বহুত কম দাম একচুৱেলি এইফালে আমি ল'লোঁ আৰু বন্ধাকবি জাতিলাও বেঙেনা এনেকৈ লৈছোঁ এইখন বজাৰখন একদম মানে পানী দাম বুলি ক'ব লাগিব গুৱাহাটীৰ তুলনাত য'ত আপোনাৰ বন্ধাকবি হৈছে 60 টকা ইয়াত আপোনাৰ বন্ধাকবি 30 টকাত কিনিলোঁ ফুলকবিও আচৰিত লাগিলে 20 টকাত ফুলকবি কেজি লোকেল বঢ়িয়া কল খাই লৈছোঁ পুৰা মিঠা গুৱাহাটী গেছ দিয়া কলতকৈ তুলনাত এইটো মেইন মাল গছতে পকা হ'ব লাগিব যেন পাইছোঁ গোটেইকেইটা কল মাৰি লৈছোঁ পুৰা তুমি কেনেকুৱা কলটো মিঠা ন বলক আগবাঢ়ো এতিয়া ওদালগুৰি ফাললৈ আমি এটা ভিতৰুৱা ৰাস্তাইদি আহিলোঁ একচুৱেলি গতিকে টংলা টাউনখন স্কিপ হৈ গ'ল এইফালেদি সোনকালে ওদালগুৰি পাই বুলি ক'লে গতিকে ওদালগুৰি আগতীয়াকৈ পাম এতিয়া আহি ওদালগুৰি টাউন এণ্ট্ৰি মাৰিলোঁ এইটো ছাইডত ওদালগুৰি টাউনখন যথেষ্ট ডাঙৰ টাউন ইফালে গোটেই টাউনখন এনেকৈ 4 লেন বনাই আছে টাউনৰ ভিতৰত এটা ছাইড কমপ্লিট হৈছে এইটো ছাইড এতিয়ালৈকে কমপ্লিট হোৱা নাই গতিকে এখন টাউনখন ডাঙৰ যদিও ভিৰ ভাৰটো বহুত কম থাকে মই আগতেও আহিছোঁ ইয়ালৈ বহুত কিবা ভিৰ নাথাকে দোকান পোহাৰ যথেষ্ট আছে ইয়াত খোৱা বোৱাৰো সুবিধাকণ বহুত বেছি ভালকৈ আছে গতিকে সেইখিনি লৈ টেনশ্যন নাই ইয়াত বলক আগবাঢ়ো ওদালগুৰি ফাললৈ টাউনখন জাষ্ট ষ্টাৰ্ট হৈছেহে এতিয়া যথেষ্ট দূৰলৈকে টাউনখন আছে এইফালে যাব লাগিব এটা বস্তু দেখিছোঁ বৰ লোকেল মাল এই বড়ো মানুহখিনি আছে ইয়াত বড়ো মানুহ বেছিকৈ আছে গতিকে বহুত ওলাইছে ৰাস্তাই দেখিলে কিনো লাগে মানে যাব লাগিব ইমান ডাঙৰ ন বড়ো ঢোল মানে বাগৰুম্বা গোৱাটো
ট্ৰেইন ৰেল লাইনটো আছে এইফালে ওদালগুৰি ষ্টেচনটো আছে এইটো চাইডত আমি পাইছোঁহি আৰু ইয়াত আপোনালোকে দেখিব মেক্সিমাম দোকানতে ষ্টাৰ ওলাইছে মানে ইয়াত মেক্সিমাম মানুহ খ্ৰীষ্টান ধৰ্মী হয় গতিকে বিভিন্ন টাইপৰ ষ্টাৰ ইয়াত ওলাইছে 25 ডিচেম্বৰ আহি আছে মানে কি বুলি কয় খ্ৰীষ্টমাছ আহি আছে চৰি পাহৰি গৈছিলোঁ গতিকে মুহিক বোলে কিবা এটা লাগে বোলে ষ্টাৰ গতিকে ইয়াতে অকণমান ৰখাওঁ চাৰিওফালে ষ্টাৰ এইখন দোকানত ষ্টাৰ এইখনত ষ্টাৰ গতিকে ইয়াতে অকণমান ৰখাই এইফালে আহিলোঁ যেতিয়া কিবা এটা কিনি লৈ যাওঁ ওদালগুৰিৰ পৰা আৰু ডিজাইন চব বঢ়িয়া ষ্টাৰ পুৰা লাইটিং এনেকুৱা মই গুৱাহাটীত দেখা নাই আকৌ ন গুৱাহাটীত আকৌ এনেকুৱা দেখা নাই আকৌ ন বা মজা লাগিছে এইকেইটা গুৱাহাটীত এনেকুৱা দেখিছা গুৱাহাটীত এনেকুৱা দেখা নাই বিচাৰি পালেগৈ এইটোৱে অঁ বিচাৰি বৰ ধুনীয়া খেলনা এটা পাই গ'ল ওদালগুৰিৰ পৰা আমি ওলাই আহিলোঁ অলপ ফুৰি মেলি এতিয়া হঠাতে তাত গম পালোঁ ইয়াৰ পৰা ভৈৰৱকুণ্ড বেছি দূৰ নহয় গতিকে ভৈৰৱকুণ্ড এটা বহুত ফেমাছ পিকনিক স্পট হয় আজি পিকনিক নহয় জাষ্ট স্পটটো চাবলৈ যাওঁ তাত একচুৱেলি ভূটান অৰুণাচল আৰু অসমৰ বৰ্ডাৰ লগ হৈছে গতিকে এবাৰ ভৈৰৱকুণ্ড চাই আহোঁগৈ বহুত দিনৰ আগতে বহুত বছৰ আগতে গৈছিলোঁ 12-13 বছৰ আগতে এতিয়া বোলে বহুত ধুনীয়া হৈছে স্পটটো এবাৰ গৈ চাই আহোঁ পোৱাৰ আগত এখন ৰিজৰ্ট দেখিলোঁ ধনচিৰি ৰিজৰ্ট বুলি তাতে ৰাতিপুৱা পৰা একো খোৱা নাই গতিকে খানাটো খাই লওঁ বুলি ভাবিলোঁ ইয়াৰ তাৰে এখন ৰেষ্টুৰেণ্টো আছে ধনচিৰি বুলি গতিকে এখনত খাই লওঁ ধুনীয়া লাগিছে জেগাটো কেতিয়াবা থাকিবলৈ আহিব লাগিব ইয়াত ভাল লাগিছে জেগাটো আৰু ধুনীয়া এটা পৰিৱেশ এইটো ৰিজৰ্টখন ইয়াতে আমি চাবলৈ আহিলোঁ এইফালে এটা পিছফালে পাহাৰৰ এটা ধুনীয়া চিনেৰী আছে গতিকে ইয়াৰ ৰুমটো চাই যাওঁ কেতিয়াবা আহিলে থাকিবলৈ কেনেকুৱা কি সুবিধা আছে ৰুমটো চাবলৈ একচুৱেলি আহিছোঁ ইয়াত ধুনীয়াকৈ ফুল চুল দি বৰ ধুনীয়াকৈ ৰাখিছে জেগাটো বিৰাট ধুনীয়া এটা পৰিৱেশ ইফালে ৰুমকেইটা চাই পেলাই ওলাই আহিলোঁ থাকি দিওঁ নিচিনাই লাগিছে একচুৱেলি ৰুমকেইটা দেখি পেলাই বৰ ধুনীয়া ৰুম আছিলে ভিডিঅ'টো বনাবলৈ পাহৰি গ'লোঁ একচুৱেলি এতিয়া ইয়াত খানাটো ৰেডি হৈছে খানাটো খাই লওঁ এইফালে আমাৰ কেঁচুৱাজনীয়ে জুলি আছে আৰু সেইজনীয়ে কিবাকিবি বিচাৰি আছে ইমান ধুনীয়া আহল বাহল এৰিয়া পাই পেলাই মানে পগলা হৈ গৈছোঁ খানাটো আহি গ'ল এতিয়া ধুনীয়াকৈ এইফালে ধুনীয়াকৈ গোটেই খানাখিনি আহিছে খানাটো আমি খাই লওঁ প্ৰথম খাই গ'লোহি ভৈৰৱকুণ্ড আপোনাক মই জেগাটো দেখুৱাই আছোঁ কিমান ধুনীয়া হয় চাওক এইটো এইফালে পিকনিক স্পট হয় বিৰাটেই মজা লাগে জেগাটো ইমান ধুনীয়া জেগা সেইফালে এখন ভূটান আছে সেইফালে মোৰ পিছফালে এখন ভূটান এইফালে হৈছে অৰুণাচল আৰু আমি আছোঁ অসমত গতিকে তিনিটা জেগাৰ এটা বৰ্ডাৰ হয় ক্লাছ জেগা বহুত ধুনীয়া লাগিছে পাৰিলে এটা ড্ৰোন শ্বট লৈ আছোঁ বহুত বতাহ মাৰি আছে একচুৱেলি গতিকে ড্ৰোনখন উৰাব পাৰোঁ নে চাই আছোঁ যদি পাৰোঁ আপোনালোকক এটা ড্ৰোন শ্বটো দেখাম বতাহটো অলপ কমিছে এই ড্ৰোনখন ইয়াত ৰেডি কৰি লৈছোঁ এতিয়া আপোনালোকক এটা ধুনীয়া ড্ৰোন শ্বট দেখাই আছোঁ বিৰাট ধুনীয়া Silhouettes of you are like a taunt. Never really know just what you want. With you I don't ever feel calm. I can feel the sweat inside my palms. Play with me like cats and a string. You don't understand the pain it brings. You don't ever wanna give me wings. You don't ever wanna set me free. You know I'm addicted to you, and it's twisted, you've been gifted with the evil voodoo. Got me coming back for more, even when I've been screwed. Dolls full of pins, pierce my heart straight through. I got it. এতিয়া এফালে আহি গৈছোঁ তললৈ জেগাটো বহুত ওখৰ মাখৰ মানে
বহুত শিলগুটি থকা গতিকে এহেঁতি অলৰেডি ওলাই গৈছে এইটো ছাইডত এফাললৈ গতিকে আগবাঢ়োঁ কেনেকুৱা জেগা আপোনালোকক দেখাই আছোঁ বেক কেমেৰাটো অন কৰি পেলাই আছোঁ চক লাহে লাহে আগবাঢ়িব শুনিছেনে নদীৰ শব্দ কি শব্দ ফৰফৰাই আছে একদম এহেঁতি ক'ত গ'লগৈ মই নিজে বিচাৰি পোৱা নাই সেইফাললৈ আছে চাগে ইফালে চাওঁ বা পানীৰ কি সোঁত এফালে চাওক পাহাৰকেইটা ইমান ধুনীয়া লাগিছে সেই জেগাখিনি বা বৰ মজা লাগিছে এহেঁতি গৈ পেলাই পানী নামিলেগৈ এই দূৰত আছে গতিকে এইটো হৈছে ভৈৰৱকুণ্ড আজি বেছি মানুহ নাই লাহেকৈ ডিচেম্বৰৰ ফাললৈ মানুহবিলাক অহা আৰম্ভ কৰিব আৰু তেতিয়া আপোনাৰ হৈ যাব পূৰা পিকনিক টাইম এইখিনি জেগাত ক'তো ভৰি দিবলৈ জেগা নোহোৱা হ'ব ইমানেই পিকনিক পাৰ্টি আহে গতিকে এইটো টাইমতে আপোনালোকে যদি আহাৰ প্লেন কৰিছে আহি যাব পাৰে কাৰণ বেছি ভিৰ ভাৰ হ'লে বৰ ভাল নালাগে আজি বেছি মানুহ নাই কাৰণে যথেষ্ট মজা লাগিছে ব'লক সেইফালে পানীয়ে খেলি আছে মুহিয়ে তালৈ গৈ মুহি কি কৰিছা খেলিছানে হা কি খেলিছা মুহি চম্পা ভাল লাগিছেনে বাহ কি ধুনীয়া নদী চোৱা পূৰা গোটেই এৰিয়াটো আপোনালোকক দেখাই দিছোঁ আবেলিৰ সময় দেওবাৰ বিৰাট ধুনীয়া লাগিছে এই খালী পাহাৰটো যে মোৰ বহুত মজা লাগিছে বা এইবিলাক কি হ'ব পাথৰ ক'ত কি কৰিবা এইবিলাক পাথৰবিলাক ফিছক দিবা আচ্ছা একুৰিয়ামটোত থ'ম বুলি ভাবিছা সিহঁতি তুমি আকৌ এইফালে জিঅ'লজিষ্টে শিলগুটি চোৱাত লাগিলে ব'লা ব'লা চ' ভৈৰৱকুণ্ড এক্সপ্ল'ৰ কৰি পেলাই আমি উভতি আহি আছোঁ এতিয়া বিৰাটেই ভাল লাগিলে আপোনালোককো দেখালোঁ মানুহ বহুত কম থকাৰ কাৰণে আৰু এটা মজা লাগিলে গতিকে উভতো আৰু এতিয়া এইটোৱে লাষ্ট পইণ্ট হঠাতে উইদাউট এনি প্লেনিং আহি পেলাই ভৈৰৱকুণ্ড পালোহি আৰু বিৰাটেই এটা আমেজিং জাৰ্ণি হ'ল মজা লাগিলে কাৰণ লাষ্ট যিটো পইণ্ট আছিলে এতিয়া গুৱাহাটীলৈ ঘূৰি যাব লাগিব বহুত দূৰ হয় মোটামুটি 4 ঘণ্টামান ইয়াত গাড়ী চলাব লাগিব তথাপিও কিন্তু ইয়াৰ যিটো ভিউ আমি লৈ গ'লোঁ ৱৰ্ল্ড ক্লাছ ব'লক আৰু কিবা যদি আগত পাওঁ এখন দলং দেখিছোঁ বহুত দূৰলৈ এইফাললৈ যদি তাত গৈ পেলাই কিবা এটা শ্বুট কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ ব'লক এইফালে আহি আমি এতিয়া ব্ৰিজখন পালোঁহি ব্ৰিজখন ওপৰেদি চাগে কিবা পাইপলাইন গৈছে নেকি কিবা ইলেক্ট্ৰিচিটি লাইন গতিকে এইফালে চোৱা কি ধুনীয়া এইফাললৈ চক এইটো হৈছে পিকনিক স্পটটো য'ত আপুনি আছিলোঁ সেইফাললৈ তাৰ পৰা আহি পেলাই এখন ব্ৰিজখন পালোঁ গতিকে এই ব্ৰিজখনে পাৰ হৈ পেলাই আমি ভূটানলৈ যাব পাৰিম গতিকে চব কি ধুনীয়া জেগা বেছি দীঘলীয়া নকৰোঁ আৰু গম পালেই ভিডিঅ'টো কেনেকৈ হঠাতে আহি পেলাই আমি আহি এই ভৈৰৱকুণ্ড পালোঁহি উইদাউট এনি প্লেনিং গতিকে এনেকুৱা জাৰ্ণিবিলাক সঁচাকৈ বহুত ভাল লাগে এইফালে ভূটানৰ পৰা গাড়ী আহি আছে গতিকে মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়া অসম আৰু ভূটানৰ বৰ্ডাৰত ৰখি পেলাই ক'ম মই জয় আই অসম বাই বাই